নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমি আপোনালোক আটাইকে। আজি আমি লগ পাব আহিছোঁ এজন বিখ্যাত কণ্ঠৰ অধিকাৰী, কিন্তু তেখেত অখ্যাত শিল্পী। তেখেতে যদিও ধুনীয়া লোকগীত গায়, তেখেতে কিন্তু এই বস্তুটো প্ৰফেশ্যন হিচাপে লোৱা নাই। তেখেতক আমি আজি লগ কৰিব আহিছোঁ আৰু খুব ধুনীয়া কণ্ঠ আপোনালোকে শুনিব পালে দাদাৰ। গতিকে আমি এখেতৰ নাম হৈছে প্ৰভাত কলিতা। নমস্কাৰ। হয়, স্বাগতম জনাইছোঁ দাদা। নমস্কাৰ। হয়, আৰু আমাৰ লগত সংগত কৰিছে আচলতে বাহিত আছে মোৰ মনীন্দ্ৰ কলিতা, মোৰ বন্ধু। নমস্কাৰ। হয়, আৰু আছে এয়া দাদা হয় হলধৰ কলিতা দেৱ। নমস্কাৰ। হয়, গতিকে আমি তিনিজনকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আৰু আজি আমি অকণমান কথাও পাতিম দাদাৰ লগত আৰু অকণমান গানো শুনিম। গতিকে আহক আমি অকণমান কথা বতৰা পাতোঁ। দাদা, এতিয়া আপোনাৰ অনুষ্ঠান এনেকৈ হৈ আছে নে আপুনি ক'ৰবাত অনুষ্ঠান কৰে? ইয়াৰ আগতে মোৰ পৰিচয়টো দি দিছোঁ। হয়, মোৰ নাম শ্ৰী প্ৰভাত কলিতা, হয়, 2 নম্বৰ মাজগাঁও, হয়, পোষ্ট অফিচ ধুলা, হয়, দৰং, অসম। হয়, গতিকে এনেকুৱা অনুষ্ঠান মানে কি, মই আচলতে লোকগীত খুব প্ৰিয়, মই ভাল পাওঁ হয়, সৰুৰ পৰাই। হয়, পিছত আৰু এই ক্ষেত্ৰত মই নকৈ নোৱাৰোঁ, আচলতে মোৰ পৰিবাৰো কিন্তু এই ক্ষেত্ৰত মোক অৰিহণা যোগাইছে হয়, হয়, যথেষ্ট। হয়, তেখেতে বহুত হয়। ছাপোৰ্ট কৰে আচলতে দাদা, বহুত আৰু ছাপোৰ্ট কৰে। আচলতে মই অলপ ব্যৱসায়ী লাইনত, অলপ বেলেগ ধৰণৰ ব্যৱসায়। হয়, মই এখন ৱাইন শ্বপত কাম কৰোঁ হয়, আজি 25 বছৰ ধৰি। আচ্ছা, গতিকে মই তেনেকুৱাকৈ ধৰি লওঁ প্ৰগ্ৰেম কৰিবলৈ বা ঘৰত বহি অকণমান ৰিহাৰ্চল কৰিবলৈও সময় মোৰ একেবাৰে নোলায়। হয়, আৰু সেইকাৰণে আজি সময়ৰ উম, অভাৱৰ কাৰণে আজি এনেকুৱাকৈ হয়তো মই ঘৰতে লিপ্ত হৈ আছোঁ। হয়, আচলতে ক'ব লাগিব এনেকুৱা প্ৰতিভা, ইমান ধুনীয়া প্ৰতিভা আছে, কিন্তু থাকিও এখেতসকল আজি অখ্যাত হৈ আছে, আজি মানুহৰ মাজত ওলাই যাব পৰা নাই। গতিকে আমি সকলোৱে মিলি পেলাই এনেকুৱা শিল্পীসকলক আচলতে আমি সমাজৰ মাজলৈ আনিব লাগে আৰু চিনাকি কৰি দিব লাগে। ইমান ধুনীয়া কণ্ঠ আপোনালোকে শুনিব পালে, এটি গীত গালে, আৰু শুনিম আমি দাদা কণ্ঠত গান।
গতিকে আহক আৰু এটি গান শুনো আমি। ঠিক আছে, মই অকণমান বাৰু গুণগুণাই দিছোঁ হয় আৰু এটি গান। হয় ঠিক আছে। ডালে পৰি মই উৰাৱে মোৰ প্ৰাণলৈয়া যায় ৰাধি মোক দিয়ৰে বিদায় ৰাধি মোক দিয়ৰে বিদায় হুৱাক দুৱাৰা ঢালি হৰি হেম ভৰি ভৰি লাগে হেহি ডালিম কৰ্মৰ দুখে মোৰ ডাল ভাগি পৰে ৰাধি মোক দিয়ৰে বিদায় ৰাধি মোক দিয়ৰে বিদায় কুকিলাৰা কুহু কুবে উঠে ভানু রাধারয়ান চুলে ধৰি মোৰ বিদায় মাগে কানু ৰাধে মোক দিয়ৰে বিদায় ৰাধে মোক দিয়ৰে বিদায় ৰাধে মোক দিয়ৰে বিদায়। ধন্যবাদ দাদা। ভাল লাগিলে, খুব ভাল লাগিলে। আচলতে আপুনি কিমান দিনৰ পৰা গায়, কেতিয়াৰ পৰা গায় লোকগীত? মই সৰুৰ পৰাই গাইছিলোঁ। হয় আৰু ইয়াৰ মাজতে আৰু এটি মোৰ ক'ব লগা থাকিল। হয় মই লকডাউনত এই সুভাষ নাথ এণ্টাৰটেইনমেণ্ট লোকগীত কম্পিটিশ্যনত হয় ইউটিউব চেনেলত হয় মই কম্পিটিশ্যন কৰিছিলোঁ হয় আৰু ঈশ্বৰৰ কৃপাত মই অল আছাম ভিত্তিতেই এই দ্বিতীয় পজিশ্যন পাইছোঁ। ধন্যবাদ ধন্যবাদ। আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। হয়, নমস্কাৰ। বন্ধুসকল, আমি যদি আপোনালোকৰ মৰম পাওঁ, আপোনালোকৰ আশীৰ্বাদ পাওঁ, আমি দাদাক লৈ পেলাই আমি কিছুমান কথা পাতিছোঁ। আমি গান নিশ্চয় ৰেকৰ্ডিং কৰিম, আপোনালোকৰ মাজত আগবঢ়াম। আজি আমি চিনাকি হ'বলৈহে আহিলোঁ আৰু আপোনালোককো চিনাকি কৰি দিবলৈ আহিলোঁ। আমাৰ মাজত আছে মনীন্দ্ৰ। মনীন্দ্ৰই মোৰ দাদাৰ লগত চিনাকি আছিলে মনীন্দ্ৰৰ জৰিয়তে। ই মোক চিনাকি কৰাই দিছিলে, মই আগতে চিনি নাপাইছিলোঁ। কিন্তু ইমান ভাল লাগিলে, আজি নাহি নোৱাৰিলোঁ। মানে মই যেতিয়া ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁ, মই তেতিয়াই আচলতে কথা পাতিছিলোঁ। কিন্তু এখেতে যিহেতু বহুত ব্যস্ততাৰ কাৰণে সময় দিব নোৱাৰে। আজি বহুত মানে মিলাই মেলিহে আজি সময়টো দিছে। গতিকে বাকী কেইজনৰ এখেতো ব্যস্ত থাকে আৰু তেখেতো ব্যস্ত থাকে। গতিকে আজি তাল বজোৱা মানুহো নাই, আনকি মই নিজে বজাবলগীয়া হৈছে। তাৰ মাজতে ভাল লাগিছে। কিন্তু আপোনালোকে কেনেকুৱা পাইছে আমাক জনাব, নিশ্চয়কৈ জনাব। আমি আৰু গান শুনি যাম। নিশ্চয় আকৌ এটি গান শুনিব বিচাৰিম। মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী বিনা অপৰাধে আমাক মাৰহ উৰুহালে বান্ধি বান্ধি সোমাই জখোৱা মায়াত হলো my
ধন্যবাদ ধন্যবাদ জনাইছোঁ বহুত ভাল লাগিলে সঁচাকৈ শুনি থাকিবৰ মন যায় ইমান ধুনীয়া লোকগীত গায় আৰু লোকসংগীতসমূহ এইসকল শিল্পীয়ে জীয়াই ৰাখিছে এইসকলে যদি জীয়াই নাৰাখে আচলতে জীয়াই ৰখা আজি নতুন প্ৰজন্মই অকণমান কম ইচ্ছা কৰে যিহেতু অকণমান পশ্চিমীয়া ঢং লাগিছে তথাপিতো বহুতখিনি শিল্পীক আমি আগুৱাই অহা দেখিছোঁ আমি শেষত আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ গোটেইকেইজন শিল্পীকে আৰু আমি আপোনালোককো ধন্যবাদ জনাইছোঁ আমাক এই অনুষ্ঠানটো শেষলৈকে চোৱাৰ বাবে আৰু আপোনালোকে আশীৰ্বাদ দিব মৰম দিব আমাক কমেণ্টত জনাব কেনেকুৱা পালে তেতিয়া আমি নিশ্চয় পুনৰ দাদাৰ গান শুনিবলৈ আকৌ এদিন আহিম আৰু আপোনালোকক শুনাম গতিকে আজিলৈ আমি বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ ধন্যবাদ